নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূবালী গগৈয়ে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহিন মাহৰ 14 তাৰিখ, সেইকাৰণে আমাৰ নামঘৰ লক্ষ্মী পূজা পাতিছে। তাৰে কিছুমান দৃশ্যাংশ আপোনালোকক দেখাম, মোৰ লগতে আপোনালোকে উপভোগ কৰক। মই মেখেলা চাদৰযোৰ পিন্ধি লওঁগৈ, নামঘৰলৈ যাম যে, তো সেইকলকে চাই থাকিব। আমি এতিয়া ওলাই ৰেডি, ড্ৰেছ পিন্ধিলোঁ। এয়া বৌ আৰু বা নামঘৰত সেৱা কৰিবলৈ হৈ গ'ল, সেইকাৰণে প্ৰায় স্পীড যাবলগীয়া হৈছে। সেৱা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। প্ৰায় স্পীডত গৈছে, সেৱা কৰিবলৈ হৈ গ'ল। তো এতিয়া ময়ো যাওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। আমাৰ সেৱা কৰি হৈ গ'ল, এতিয়া আমি পানী তুলিবলৈ যাওঁ। এয়া আইসকল ওলাইছে মূৰত দুলনি লৈ। এয়া ছোৱালীসকলে কলচী আৰু চুঙা লৈছে, পানী তুলিবলৈ যায়। পানী তুলিবলৈ ওলাইছে। বহুত ৰ'দ দিছে, হ'লেও নগ'লেতো নহ'ব ন, সেইবাবে ওলাইছোঁ আৰু। বহুত ৰ'দ দিছে, চকু মেলিবকে নোৱাৰি। এয়া আইসকলে নিয়ম কৰিবলৈ লৈছে। ধূপ ধূনা চাকিৰে লক্ষীক আদৰিবলৈ সাজু হৈছে সকলোৱে, যাতে সকলোৰে ঘৰে ঘৰে উভৈনদী হৈ ধানেৰে উপচি পৰে। গোটেই বছৰটো যেন ধুনীয়াকৈ খাব পাৰে, তাৰ কাৰণে এই নিয়ম কৰা হয়, যাতে পথাৰত ধানবোৰ ধুনীয়াকৈ ওলাই কোনো কীট পতংগই নষ্ট কৰিব নোৱাৰে, তাৰ আশাতেই আমি এই নিয়ম কৰোঁ। এয়া তামোল পাণ আগবঢ়াবলৈ লৈছে। এতিয়া কলচীত পানী ভৰাব, পানী ভৰাবলৈ লৈছে বৰ্তমান। এয়া আমাৰ পৰম্পৰাগত নিয়ম কৰিবলৈ লৈছে। মাছ যদি বেছিকৈ উঠে, তেতিয়া আমি নিজে ভাবোঁ যে মানে নিজৰ আত্মবিশ্বাস থাকে যে এইবাৰ বহু ধান পাম বা গোটেই বছৰ জুৰিব, এনেকুৱা এটা আগৰ পৰা চলি আহিছে। এয়া বৰ্তমান মাছ মাৰি হৈ গৈছে, লক্ষী আদৰিছে আৰু লাহেকৈ সমাপ্ত হ'ব। এতিয়া আমি উভতিম। এয়া আমি উভতিলোঁ। আইতাগৰাকীৰ ওচৰত সূতাৰ নেচা এটা আছে, দেখিছে?
সেই সূতা এডাল এনেকৈ এৰাই দিয়ে আৰু সেইডাল গছকি গছকি যাব লাগে। তো আমি আগতে সৰুতে এনেকৈ গছকি যাওঁ, খুব ভাল লাগে। এতিয়াও সিহঁতে কৈছে, কিন্তু আমি ৰাতি ইণ্টাৰেষ্টটো পালোঁ, সিহঁতে নাপালে। তো সেইটোৱে আৰু পাৰ্থক্য, বেলেগ একো নাই। আৰু এতিয়া ইয়াত 3 পাক ঘূৰিব, নামঘৰটোৰ চাৰিওফালে 3 পাক ঘূৰিব। তাৰপিছত আমি নামঘৰৰ ভিতৰলৈ সোমাই যাম। আমি আগে সোমাব নোৱাৰিম, আগে লক্ষী সোমোৱাৰ পিছতহে আমি সোমাব পাৰিম। তিনিপাক ঘূৰিব এতিয়া ইয়াত। এয়া 3বাৰ সম্পূৰ্ণ হৈছে ঘূৰা, আৰু লক্ষ্মীক আদৰিবলৈ সকলো ৰেডি হৈ আছে। এয়া লক্ষ্মীক আদৰিবৰ কাৰণে ভৰি হাত ধুৱাইছে যিজনে লক্ষ্মীক আদৰিছে। এজন এজনকৈ সকলোকে ভয় ধুৱাব, সৰু ডাঙৰ কোনো ইয়াত নাই। কলচী তুলনি যিয়ে যিয়ে ধৰিছে সকলোকে ধুৱাব ভৰি। পানী তুলি আহি হৈ গ'ল, এতিয়া ভিতৰলৈ সোমালোঁ। বাকী আপোনালোকক কি হয় পিছত দেখাম, চাই থাকিব। এয়া নাম প্ৰসংগ কৰি আছে। নাম প্ৰসংগ শেষ কৰি নাম ল'ব গোপিনীসকলে আৰু ভকতসকলে। এয়া নাম লৈ আছে, বহুত নাম লৈছিলে, সম্ভৱ নহয়, সম্ভৱ হ'ব কিন্তু বহুত দীঘলীয়া হ'বৰ কাৰণে মই চমু কৰি আপোনালোকক কিছুমান দৃশ্যাংশ দেখালোঁ। এয়া প্ৰসাদ বিতৰণ কৰি আছে। এয়া আমাৰ বৰমাই প্ৰসাদ বিতৰাইছে। এই বৰমা, কি কল দৌৰ মাৰিছে। এয়া প্ৰসাদ দিছে। এই আমাৰ বৌমা। চ' কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি। ভিডিঅ'টো আজিলৈ সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। লগতে কাষত থকা বেল আইকনটো দবাই দিব, যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে প্ৰথমে ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ।